নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেল ষ্টাডি উইথ ফানলৈ। এই চেনেলটিৰ জৰিয়তে আমি নৱম আৰু দশম শ্ৰেণীৰ ইংৰাজী আৰু অসমীয়া বিষয়ৰ সকলো পাঠ আপোনালোকৰ মাজত আগবঢ়াম বুলি প্ৰতিশ্ৰুতি লৈছোঁ। সেই উদ্দেশ্যে দৰং জিলাৰ পকাদলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক শ্ৰদ্ধাৰ তোষেশ্বৰ শইকীয়া আৰু আন্ধেৰীঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ বীৰেন ৰাজবংশীদেৱৰ নিৰ্দেশনাত চুমি ভাগৱতীৰ কণ্ঠত নৱম শ্ৰেণীৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা বিৰচিত মানৱ বন্দনা পদ্ধতি আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ। নমস্কাৰ, আজি মই তোমালোকক নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা কিতাপখনৰ পদ্যাংশ অংশৰ দ্বিতীয় পাঠ মানৱ বন্দনা কবিতাটি বুজাই দিছোঁ। এই কবিতাটি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত। তেখেতৰ জন্ম হৈছিল 1867 চনত। অসমীয়া সাহিত্য জগতৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিসকলৰ ভিতৰত তেওঁ এগৰাকী অন্যতম ব্যক্তি, লগতে ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। তেখেতৰ দ্বাৰা ৰচিত কবিতা পুথিসমূহৰ নাম হ'ল প্ৰতিমা আৰু বিন বৰাগী। তেওঁৰ দ্বাৰা সম্পাদিত কাকত আলোচনী হৈছে জোনাকী আৰু সাদিনীয়া অসমীয়া। কবিতাটিৰ নামটোতে আগৰৱালাদেৱে কবিতাটিৰ বিষয়ে এটি থুলমূল আভাস দিয়াত সমৰ্থ হৈছে। হয়, ইয়াত কবিয়ে মানুহৰ বন্দনাৰ কথাই কৈছে। কবিতাটিত উদাৰ মানৱতাবাদ প্ৰকাশ পোৱাৰ লগতে কবিতাটিৰ মাজেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তেই যে এই মুহূৰ্ততেই স্বৰ্গৰ সুখো লাভ কৰিব পাৰোঁ, এই কথাও কবিতাটিত অতি সুন্দৰকৈ পৰিস্ফুট হৈছে। কবিতাটিৰ সাংগীতিক লয় মন কৰিবলগীয়া। ই কবিতাটিত এক বিশেষত্ব প্ৰদানেৰে আৰু অধিক গভীৰ কৰি তোলাত সহায়ক হৈছে। এতিয়া আহাচোন আমি কবিতাটোৰ ফালে আগবাঢ়ো। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ। ইয়াত কবিয়ে মানুহৰ জন্ম আৰু মৃত্যুৰ কথা কৈছে, লগতে মানুহ যে মায়ামোহত আবদ্ধ জীৱ, এই কথাও কবিতাটিত কবিয়ে প্ৰকাশ কৰিছে। মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? পৃথিৱীলৈ মানুহৰ সুত অৰ্থাৎ পৃথিৱীত মানুহৰ জন্মৰ সংখ্যা ইমানেই বাঢ়ি গৈছে যে ইয়াৰ কোনো শেষ নাই। পৃথিৱী বুলিনো কিয় কয়? মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম সুতে। মানুহ হৈ জন্ম লৈছাই যেতিয়া, তোমাৰ এই মানৱী জনমটো মানৱী কৰ্মৰে কটাই দিয়া। মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। মানুহৰ মৰমক মানুহেই বুজা, আৰু এই মৰমেৰে সকলোবোৰ মিলা প্ৰীতি থাকা, কিয়নো মৰমতেই হেনো ধৰ্ম থাকে। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰোৎপৰ। মানুহেই হৈছে মানুহৰ লগ আৰু সংগ, আৰু এয়াই হৈছে পৰম সত্য। কবিতাটিত কবিয়ে মানুহকেই শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰিছে। এই যে পৃথিৱী স্বৰ্গতকৈও অধিক মানুহৰ নিজাপিক ঘৰ। এই যে পৃথিৱীখন স্বৰ্গতকৈও ধুনীয়া আপোন মানুহৰ নিজৰ ঘৰ। মানুহেই দেৱ, মানুহেই হেপ, মানুহ পিনে নাই কেপ। মানুহই হৈছে দেৱতা আৰু মানুহকে সেৱা কৰা, কিয়নো মানুহ অবিহনে আৰু কোনো নাই। কৰা কৰা পূজা পাত্য অৰ্ঘ্য লৈ, মানুহকে ভৰি ধোৱা পানী আৰু পূজাৰ উপকৰণ লৈ সেৱা কৰিবলৈ কবিতাটিত কবিয়ে কৈছে, জয় 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 মানৱ দেৱ। এই মানৱৰূপী দেৱতাবোৰৰ জয় কামনা কৰি কবিয়ে কবিতাটিত মানৱ দেহৰ জয়গান গাইছে। এইখিনিই আছিল আজিৰ কবিতাটি। তোমালোকৰ এটা মতামতৰ বাবে আমি অতি আশাবাদী। সেয়েহে আমাৰ ভিডিঅ'সমূহ চাই তোমালোকেনো কেনে পোৱা, এই কথাটো আমাক জনাবলৈ একেবাৰে নাপাহৰিবা। আজিলৈ হ'ব, ধন্যবাদ। জীৱকুলৰ ভিতৰত শ্ৰেষ্ঠ জীৱ হৈছে মানৱ। এই মানৱৰ শ্ৰেষ্ঠত্বতা প্ৰকাশৰ মূল লক্ষ্যই হৈছে মানৱ বন্দনা। কবিয়ে কবিতাটিৰ জৰিয়তে মানৱ সেৱাৰ সুন্দৰ মনোভাৱ প্ৰকাশ কৰিছে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে এই পৃথিৱীত স্বৰ্গ সুখ লাভ কৰিব পাৰি।
মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাটো কবিতাটোৰ ঘাই উদ্দেশ্য। আশা কৰোঁ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ এই সুন্দৰ মানৱ বন্দনা কবিতাটি পঢ়ি আপোনালোকে খুবেই ভাল পালে। জড়িত হৈ থাকক আমাৰ ইউটিউব চেনেল ষ্টাডি উইথ ফানৰ লগত। ষ্টাডি উইথ ফান গাইজ, থেংক ইউ।